হাই এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ আটাৰ গুড়াৰে চাওমিন টাইপৰ এটি ৰেচিপি আৰু আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। আৰু এই ৰেচিপিটো বেছি টাইম নালাগে আৰু কম হেৰিতে হৈ যাব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আপোনালোকক বনাই খাব বহুত ভাল পাব। এনজয় ইয়ৰ লাইফ। আৰু এতিয়া মই এনেকুৱাকৈ কাটি ল'লোঁ আৰু এনেকুৱাকৈ কাটি লৈ এতিয়া মই গৰম পানীত উতলাইবও দিব পাৰে, কিন্তু গৰম পানীটো ডাইৰেক্ট আপুনি অলপমান গৰম পানীত ঢালি সেইটো লৰাই কিনে আপুনি তৈয়াৰ থ'ব পাৰে। তো আপোনালোকে যদি ভাবে যে এখন সূতাৰ কাপোৰত আপোনাৰ এইখিনি থৈও দিব পাৰে, তেতিয়া তিতনিখিনি যাব। মই ডাইৰেক্টলি ইমান মই হেৰি কৰি থকা নাই, মই এনে আৰু টাইম ইউজ কৰি থকা নাই, মই এনেকৈয়ে বনাই দিলোঁ চিম্পুলকৈ। আপোনালোকে সেনেকুৱাকৈ খাব পাৰে। আৰু এতিয়া মই এইখিনি পানীখিনি সৰি হৈ গ'ল। এতিয়া মই পেনটোত দিছোঁ তেল। ইয়াৰ পিছত মই কাটি লোৱা পেষ্টখিনি দি দিলোঁ আৰু ইয়াৰ পিছত মই দিম ইয়াতে হালধি আৰু নিমখ। মই বেছিকখিনি দিছোঁ, ইমানো কৰি থকা নাই। আপোনালোকৰ ওচৰত যদি আছে আপোনালোকে দিব পাৰে, মই দিয়া নাই। মই আৰু এনেকুৱাকৈ ভাল পাওঁ চিম্পুলভাৱে, ইমান মছলা পাতি খাই ভাল নাপাওঁ মই। আৰু মই এইখিনি দি দিলোঁ। অলপমান দখৰা অলপমান ভিজা টাইপৰ হৈ আছিল ন, সেইকাৰণে এনেকুৱা হৈছে। আৰু আপোনালোকে শুকান কাপোৰত অলপ সময় তিয়াই থ'ব, তেতিয়া পানীটো গুচি যাব আৰু খাবলৈ ভাল হ'ব। আৰু ইয়াতে মই দিলোঁ এটা হাঁহৰ কণী আৰু এইটো মই দি কিনে ভালকৈ লৰাই দিম। আৰু ফাইনেলি মোৰ বনোৱা হৈ গ'ল। আৰু আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজিৰ কাৰণে বাই, নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।